এটা চুটি প্ৰেম কাহিনী কোনে ভাল নাপায়, বিশেষকৈ অতি চুটি প্ৰেম কাহিনী যিবোৰ দ্ৰুত বিৰতিৰ সময়ত শেষ কৰিব পাৰি। মানুহৰ কাহিনী কোৱাৰ ইতিহাসৰ আৰম্ভণিৰ পৰা মানুহে ৰোমিঅ' আৰু জুলিয়েটৰ পৰা ট্ৰয়ৰ হেলেনলৈকে মহান ৰোমাঞ্চৰ কাহিনী উপভোগ কৰি আহিছে। আনকি ভৌতিক আৰু দুঃসাহসিক কাহিনীবোৰতো প্ৰায়ে এটা ৰোমান্টিক উপাদান অন্তৰ্ভুক্ত থাকে। সকলোৱে সেই ৰোমাঞ্চৰ কিছুমান অনুভৱ কৰিব বিচাৰে আৰু অতি চুটি ৰোমান্টিক কাহিনী শুনিবলৈ প্ৰায়ে সেই তৃষ্ণা নিবাৰণৰ এক উৎকৃষ্ট উপায়। আপোনাৰ প্ৰিয় কাহিনীবোৰ মৰমলগা কিশোৰ ৰোমাঞ্চ কাহিনী হওক বা ভেম্পায়াৰ প্ৰেম কাহিনী হওক, সকলোৰে বাবে কিবা আছে। মই আপোনাক শুনিবলৈ কেইবাটাও প্ৰেম কাহিনী সংকলন কৰিছোঁ। সকলোবোৰ অতি চমু আৰু সেই ৰোমান্টিক স্ফুলিংগৰ কিছুমান আপোনাৰ জীৱনলৈ আনিব পাৰে। আপুনি ভেলেণ্টাইন দিৱস উদযাপন কৰি থাকক বা কেৱল এটা ৰোমান্টিক স্ফুলিংগৰ বাবে খজুৱতি কৰক, এইবোৰ ভাল শুনা। আপুনি পমা ফুল আৰু ৰেডিয়েটৰ এই ৰোমাঞ্চ কাহিনীবোৰত অধিক বিচাৰি পাব পাৰে। আহকচোন এই লাভ ষ্টৰীটো দাঙি ধৰোঁ, কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। মই বিশ্বাস কৰিব নোৱাৰোঁ যে আপুনি মোৰ এক গৌৰৱময় ৰঙীন শৰৎ কাল আহিছে। আমি এইমাত্ৰ কফি শ্বপ এৰিছিলোঁ। যেতিয়া আমি কাষ চাপি আহিছিলোঁ, তাই হাঁহিছিল আৰু মোক ভিতৰলৈ টানি আনিছিল। বলক, আহক, মৌলিক বগা ছোৱালী হওঁ আৰু অলপ ৰঙালাওৰ মছলা লওঁ। মই কফি ভাল নাপাওঁ, মোৰ কেতিয়াও নাছিল। কিন্তু যেতিয়া তাই মোক মোৰ কাপটো দিছিল আৰু মই চেষ্টা কৰাৰ সময়ত মোৰ চকুলৈ চাইছিল, এইটো সেই সোৱাদ লোৱা আটাইতকৈ ভাল বস্তু আছিল। মোৰ হাতখন এতিয়াও ক'ত ধৰিছিল। আমি আমাৰ পনীয়লৈ পাৰ্কৰ মাজেৰে যাওঁতে পাতলীয়া বৰষুণ পৰিবলৈ ধৰিলে। মূৰ্খ নহ'ব, তাই হাঁহিছিল আৰু মোক তাইৰ সৈতে ছাতিৰ তললৈ টানি নিছিল। মই হাঁহিব নোৱাৰিলোঁ। তাইৰ হাঁহি সংক্ৰামক। সূৰ্য পুনৰ জিলিকিবলৈ আৰম্ভ কৰাৰ লগে লগে তাই মোক এখন বেঞ্চত বহিবলৈ তললৈ টানি আনিলে। গতিকে তাই আৰম্ভ কৰিলে। মই এই কণ্ঠস্বৰটো জানিছিলোঁ, এই বিপদজনক। আপুনি কাক ভাল পায়? আপুনি একমাত্ৰ যাৰ বিষয়ে মই কেতিয়াও ভাবিব পাৰোঁ। আপুনি ধুনীয়া আৰু মিঠা আৰু ধেমেলীয়া। আৰু তাইৰ পৰিৱৰ্তে। মই কান্ধ কাঢ়ি মোৰ কাপটো লৈ তললৈ চালোঁ। তাই সতৰ্ক হাঁহিৰে মোৰ ফালে চালে। যদি আপোনাক মোৰ কথা কওঁ, আপুনি আপোনাৰ কথা ক'ব নেকি? ঠিক আছে, মই কৈছিলোঁ, মই ভাল লগা ব্যক্তিজন আপুনিয়ে নেকি? মই মোৰ পনীয়টো পেলাই দিওঁ। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব। লাভ ষ্টৰীটো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম পাৰ্ট নম্বৰ 2 সৈতে। তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।